সেই দোস্ত এই কাৰণে যে যোৱাকালি আমাৰ ঘৰতো স্মাৰ্ট মিটাৰ লগাই থৈ গ'ল আৰু তো স্মাৰ্ট মিটাৰৰ ওপৰত ডিম্পু দাই কি কৈছে সেইটো চাই লওকচোন প্ৰথমতে তো তাৰপিছত কৈ আছোঁ আৰু বাকীখিনি আৰু আমি ঘৰত গৈ পিনে পুৰা মিটাৰৰ হিষ্ট্ৰী কুষ্টিৰ পৰা আৰম্ভ কৰি ভালদৰে কওঁ প্ৰথমতে মিটাৰৰ অলপ হিষ্ট্ৰীখিনি জানি লওঁ আহক মানে যেনেকৈ মোবাইল ফোনৰ 2Gৰ পৰা 3G আহিল 3Gৰ পৰা 4G বৰ্তমান 5G তেনেকৈ যদি আপোনাৰ মনত আছে কাৰেণ্টৰ মিটাৰৰ ক্ষেত্ৰতো আপডেট হৈ আছে একদম ফাষ্ট আছিল ইলেক্ট্ৰমেকানিকেল মিটাৰ মই ফটোত দেখাই দিছোঁ এনেকুৱা মিটাৰ আছিল তলৰ পিনে এখন ডিছ ঘূৰি থাকে লাহে লাহে ঘূৰি থাকে বেছিকৈ লাইট কাৰেণ্ট চলালে স্পীডত ঘূৰে আৰু ওপৰত ইউনিটটো আহি থাকে কিমান ইউনিট হ'ল কিন্তু এই মিটাৰটোৰ লগত প্ৰব্লেম হৈছিল মানুহে ইয়াক মানে চেৰখানি কৰিছিল ইয়াৰ লগত চেৰখানি হ'ব মানে কি এই চাকাটো কেতিয়া কিছুমানে বন্ধ কৰি দিয়ে যাৰ ফলত ইউনিটটো ৰখি যায় বা ষ্ট্ৰং যদি চুম্বক মেগনেট যদি মিটাৰটোৰ কাষলৈ লৈ যোৱা যায় সেই চাকাটো সেই লোহাৰে আছিল চাকাটো মেগনেটটো টুকুৰাই আকৰ্ষণ কৰি মানে চুম্বকে ৰখা বন্ধ কৰি দিয়ে ইউনিটটো ৰাখি যায় তো ইয়াৰ লগত বহুত ফেক হৈছিল আৰু তেতিয়া চৰকাৰে লৈ আহিলে ইলেক্ট্ৰনিক মিটাৰ মানে ইলেক্ট্ৰমেকানিকেল নহয় ভিতৰত কোনো মুভিং সেই ডিছখন নাথাকে ডিছত ঠাইত লাইট দিয়া কৰিলে কেইটামান লাইট থাকে মনত চাগে আছে সেই লাইট কটা বেছিকৈ ব্লিং কৰে আপুনি বেছিকৈ ঘৰত লাইন চাইন ইউজ কৰিলে আৰু ওপৰত ইউনিটটো আহি থাকে তো আপুনি ইউনিট কনজাম্পশ্যনটো চাব পাৰে ইয়াৰ ফলত অলপমান চুটটো কম হ'ল কিন্তু হ'লেও নতুন নতুন যুগ আহি থাকিল তো তাৰ পিছত আহিল ডিজিটেল মিটাৰ মানে কেলকুলেটৰৰ দৰে এখন স্ক্ৰীন লগাই দিলে আৰু সেই 1ৰ পৰা 2 হ 2ৰ পৰা 3 হ এই ভেস্পা স্কুটাৰৰ মিটাৰটোৰ দৰে আৰু সেই ৰাউণ্ডেড সেই নাছিল ডিজিটেল হৈ গ'ল বস্তুটো কিন্তু যিমানে ডিজিটেল নকৰিলেও মানুহ আহিয়ে চাব লাগিছিল সেই চক্ৰী ডিছ ঘূৰাৰ পৰা ডিজিটেললৈকে মানুহ আহি টিপি টিপি চাই কিন্তু ডিজিটেলত অলপ অলপ সুবিধা দিলে যে অনলি ইউনিট কনজাম্পশ্যন নহয় তাত আপুনি টাইম চাব পাৰিব ডেট চাব পাৰিব ভোল্টেজ চাব পাৰিব কিমান হাই ডিমাণ্ড আছে চাব পাৰিব আৰু শেষত এতিয়া লৈ আহিলে স্মাৰ্ট মিটাৰ মানে আপোনাৰ ডিজিটেল মিটাৰটোতে এটা কমিউনিকেশ্যন মডুল লগাই দিলে যাতে আপোনাৰ মিটাৰটোই ডাইৰেক্ট ছিগনেল পঠাব পাৰে কোনো মিটাৰ আহি চাব নালাগে আৰু অফিচলৈকে ছিগনেল পঠাই দিয়ে আৰু অফিচৰ পৰাও মিটাৰটোলৈকে ছিগনেল পঠাই দিয়ে মিটাৰটোই ৰিচিভ কৰিব পাৰে মানে মোবাইলৰ চিম টাইপৰ টেকনলজি এটা মিটাৰটোৰ ভিতৰত সোমাই দিলে যাতে অফিচৰ লগত ই কমিউনিকেট কৰিব পাৰে আৰু এটা বস্তু লগাই দিলে যেটো আগত ডিজিটেল মিটাৰত নাছিল এটা সুইচ লগাই দিলে অফ অন সুইচ মানে সেই সুইচটোৱে আপোনাৰ লাইনটো কাটি দিব পাৰে অফিচৰ পৰা বা অটোমেটিকলি যদি পইচা নোহোৱা হৈ যায় অটোমেটিকলি কাটি যাব হা মানে লাইন কাটিব আগতে মানুহ আহিছিল না ওপৰৰ পৰা তাৰ সেই কৰিছিল গুচাই দিছিলে মনত আছে না কিন্তু আজিকালি লাইন কাটিব মানুহ আহিব নালাগে অফিচৰ পৰা যেহেতু ছিগনেল পঠাবই পাৰে আপোনাৰ মিটাৰটোই তো অফিচেও আপোনাৰ মিটাৰটোলৈ ছিগনেল দিব আৰু মিটাৰটোত থকা ভিতৰৰ সুইচটোই আপোনাৰ লাইনটো ডিছকানেক্ট কৰি দিব পাৰে তো যেহেতু মিটাৰৰ হিষ্ট্ৰী কুষ্টি আপোনালোকে দেখা পালেই চ' এতিয়া ক'বলৈ ওলাইছোঁ যে মিটাৰটো যেতিয়া আপোনালোকৰ পষ্টপেইডৰ পৰা প্ৰিপেইড হ'ব তেতিয়া আপোনাৰ মোবাইলত এটা টেক্সট মেছেজ আহিব আৰু টেক্সট মেছেজটো অহাৰ পিছতে আপোনালোকে মোবাইলত এইটো এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এই মাই বিজুলী এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব আৰু এইটো মই ডাউনলোড কৰিছোঁ প্লে ষ্টৰৰ পৰা বা আপোনালোকে গুগল ব্ৰাউজাৰত গৈও ইয়াক লগ ইন বা ৰেজিষ্টাৰ কৰি ল'ব পাৰে তেতিয়া আপোনালোকে এইটো এপ ডাউনলোড নকৰিলেও হ'ব চ' ইয়াতে লগ ইন কৰিব আপোনালোকে মোবাইল নম্বৰটো দি পিনে বা ৰেজিষ্টাৰ কৰিব পাৰে আপোনালোকে বিলত থকা কনজিউমাৰ নম্বৰটো দি পিনে আৰু এই এপ্লিকেশ্যনটোৰ দ্বাৰাই আপোনালোকৰ এদিনত কিমান খৰচ হৈছে কিমান ইউনিট বিল আহিছে একদম ডিটেইলছত গম পাব আৰু এইটোৰ দ্বাৰাই আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা UPI দ্বাৰা আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব আপোনাৰ স্মাৰ্ট মিটাৰটো তো প্ৰথমতে আপোনালোকে এটা কম এমাউণ্টৰ ৰিচাৰ্জ কৰি চাব পাৰে যেহেতু প্ৰথমতে যেতিয়া কম এমাউণ্টৰ ৰিচাৰ্জটো কৰিব তেতিয়া গম পাব কেনেকৈ চলে মিটাৰটো চ' তাৰপিছত আপোনালোকে যিমান ইচ্ছা আপোনালোকৰ ইচ্ছামতে ভৰাই থ'ব পাৰে একদম প্ৰিপেইড হয় একদম টেনশ্যন নাই যিমান ভৰাই থাকে সিমান দিন যাই থাকিব আপোনাৰ খৰচৰ ওপৰত তো বাকী এইটোৱে আছিলে আজি ভিডিঅ' ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট এটা কৰিব একদম নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো দবাই থ'ব কাৰণ আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিব আৰু লগ পাম অন্য এটা ভিডিঅ'তে তেতিয়ালৈকে